হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? ভালনে? বহুত দিনৰ মূৰত আজি আকৌ লগ পালোঁ আপোনালোকক। বহুত দিন মানে আপোনাৰ 10 দিনৰো বেছিয়ে হ'ল চাগে। মানে সিদ্ধিকা অলপ অসুখ হৈ আছিলে, তাৰ মাজতে ঘৰলৈ গ'লোঁ, পূজাৰ বন্ধও থাকিলে আৰু ঘৰত গৈ মানে বহুত কিবা কিবি লাগতিয়াল কাম কৰি থাকোঁতে ভ্লগিং কৰিব ৰৈয়ে গৈছিল। এতিয়া বাৰু যোৱা পৰহি আহি পালোঁ আমি। আহি পাই বহুত দিনৰ মূৰত আজি আকৌ ষ্টাৰ্ট কৰিছোঁ ডেইলি ভ্লগিং, মানে ডেইলি ডিউটি। আজি আকৌ ডিউটি যাবলৈ আৰম্ভ কৰিছোঁ। ওলাইছোঁ এতিয়া যাবলৈ দুয়ো। বহুত দিনৰ মূৰত আজি সিদ্ধিকাই একো অসুবিধা নকৰিলে হ'ল। কিমান দিন হৈ গ'ল ঘৰত খেলি মেলি থাকি, এতিয়া আকৌ মোৰ লগত ডেইলি ডিউটি যোৱা কাম তাইৰ আৰম্ভ হৈ গ'ল। তাইৰ ধুনীয়া ছাতিটো মই আকৌ খুলি দিলোঁ। ৰ'দ দিছে বহুত, আমাৰ তাতে ঠাণ্ডা পৰিছে অৱশ্যে। বৰ ধুনীয়া নিয়ৰ পৰে ৰাতিপুৱা হ'লে গধূলি হ'লে, কিন্তু এইফালে ৰ'দকুৰা যে বহুত মানে কাঢ়া হৈয়ে আছে আৰু এতিয়াও গৰম লাগে। আমাৰ তাতে মানে ডাঙৰ ব্লেংকেট ল'বলগীয়া অৱস্থা হৈছেই এতিয়া। নিয়ৰ আৰু কুঁৱলীৰ কাৰণে ৰাতিপুৱা ভালে লগা হৈছে। গৈ আছোঁ এতিয়া বেটাৰী গাড়ীত। কি বা হ'ল, তাই এনেকৈ চাই আছে, নাজানো আৰু মনটোৱে বেয়া লাগিছে নেকি, বহুত দিনৰ মূৰত আহিছে কাৰণে। আকৌ আজি বাৰু হাফ আছে, আজি লক্ষী পূজাৰ কাৰণে হাফ আছে। নাযাওঁ বুলি ভাবিছিলোঁ, তথাপিতো বহুত দিন অহা নাই যিহেতু, সেইটো কাৰণে ভাবিলোঁ যাওঁ আৰু এনেকৈ অসুবিধা কৰি হ'লেও। মোৰ লগৰজনীও নাই, অকলে মানে অকণমান অসুবিধাই হৈছে। আহি অফিচ পালোঁ আৰু তাই আৰম্ভ কৰিলে খানা পিনা। আজি মানে তাই অলপ শাস্তি কৰিব বুলি 2টা টিফিন আনিছোঁ, ব্ৰেড দি এটা আৰু এটা কেঁচা বুট অকণমান তিয়াই থৈছিলোঁ। ওজন জুখিছে, মানে কিমান ডাঙৰ হৈছে আৰু চাইছে আৰু। এতিয়া টিফিন টাইম, টিফিন খাইছে তাই আৰু মই বহি আছোঁ। আজি পেচেণ্ট একেবাৰেই কম, বহুত পাতল, মানুহেই নাই। আমাৰ ইমান টোপনি লাগিছে ডিউটিত, বৰ হৈ গৈছোঁ। মানে লগৰ বাইদেউকেইজনীয়েও মানে টোপনিয়াই আছে, ময়ো টোপনিয়াই আছোঁ লগতে। আজি হাফ কাৰণে সোনকালে হৈ গ'ল, জল্দি আহিলোঁ। ঐ আই, খং উঠিছে নেকি আকৌ? আই ঐ, চুলি খুলি দিলে খঙতে। কিয় বা খং উঠিলে ইমান জোৰে? মই মানে দেখাই আছোঁ চাগে মোবাইলটো। ইমান টান পাই ভিডিঅ' কৰিবলৈ আৰু কেমেৰাৰ ফালে চাবলৈ। মই যে কেনেকৈ কি কৰোঁ মানে মইহে জানো আৰু। যোৱাৰ আগতে আনি দিছিলোঁ কালাৰ পেঞ্চিল, ৰাবাৰ চাপনাৰ, কাঠ পেঞ্চিল। কালাৰ পেঞ্চিলকেইটা গোটেই চাপনাত ভৰাই শেষ। খাই বৈ হ'ল অৱশ্যে আমাৰ। হোৱাৰ পিছত এতিয়া কাম কৰিছে আমাৰ বাইদেৱে, বাচন মাজিছে, হাত ধুইছে। ডাঙৰ ছোৱালী মোক সহায় কৰি দিছে আৰু মই ক'লোঁ চবকে হাই কৰি দিয়া। অলপ বজাৰলৈ যাওঁ, মানে বহুত দিন নাই যে ৰুমত, বহুত বজাৰ পাতি নাই। পাকঘৰৰ বস্তুও লাগে আৰু কিবা কিবি অলপ লাগে। বজাৰখিনি কৰি লৈ আহোঁগৈ। ভাটিবেলা ওলাই আহিলোঁ, মানে ডিউটিৰ পৰা বাহিৰে আহোঁতে সোমাম বুলি ভাবিছিলোঁ, কিন্তু মইনাক এফালে কোলাত লৈ বজাৰৰ মাজেৰে খোজকাঢ়ি আহিবলৈ মোনাটো লৈ বৰ অসুবিধা হয় আৰু ভাগৰো লাগে দিয়কচোন। দিনটো ইমানবিলাক কৰি মেলি পেলাই বজাৰ কৰি আজৰি হ'লোঁ। এতিয়া ভাবিছোঁ অকণমান কিবা খাবলৈকে লৈ যাওঁ ৰুমত। আজি ফাষ্টফুডৰ দোকানখনত বহুত লাইন, একদম মানে লেঠেৰি নিচিনা। মই ৰখি বাৰু ফাষ্টফুডটো পেক কৰিলোঁ, কৰি এতিয়া আহি আছোঁ ৰুমলৈকে। সিদ্ধিকা ফেভৰেট বেটাৰী গাড়ী, আপোনালোকে জানেই সকলোৱে। তাইক মানে এতিয়া মই এখন বেটাৰী গাড়ীহে গিফ্ট দিবলগীয়া হৈছে। গাড়ীটো নুঠে, ঘৰত গ'লে উশাহ নেপায় হেনো, বেটাৰী গাড়ীত বতাহ লাগে যে। আহি বাৰু ৰুম পালোঁ। এইখিনি উঠি আহিবও ভাগৰ লাগে, মানে বজাৰ কৰি আহি তাইক আধা ৰাস্তাত কোলাত লৈছোঁ আৰু কৈছোঁ যে শাস্তি নকৰিবা, চিৰিখিনি উঠি যাব লাগিব, গতিকে এইখিনি বাট কোলাত উঠা। আজি চাগে ভাত নাখাওঁ আৰু, কাৰণ যিহেতু চিকেন বিৰিয়ানী আনিছিলোঁ, দুয়োটাৰে পেট মোৰ ভৰাই খালোঁ। খাই পেলাই এতিয়া আজি আৰু ভাতৰ ব্যৱস্থা নাই। ভাগৰ লাগিছে আৰু বহুত দিনৰ মূৰত ডিউটি গৈছোঁ আহি। কাইলৈও অৱশ্যে, যোৱাকালিও বহুত ভাগৰ লাগিছিল, কিন্তু আহি শুব পাৰিলোঁ ট্ৰেইনৰ পৰা নামি পেলাই। ডিউটি যিহেতু নকৰিলোৱেই, দুপৰীয়া টাইমত আহি পাইছোঁ, সেইটো কাৰণে আৰাম পালোঁ বাৰু শুব পাই পেলাই।
বাকী আপোনালোকৰ কেনেকুৱা জনাবচোন বাৰু কমেণ্টত। আৰু বহুত দিনৰ মূৰত ভিডিঅ' দিলে আপোনালোকে চাগে বেয়াই পাইছে যে ভিডিঅ' বনোৱা নাই, কিবা হ'ল, ক'ত হেৰাই গ'ল ভাবিছে চাগে, কিন্তু অৱশ্যে অলপ বিপদে আপদে আছিলোঁ কাৰণে বনোৱা হোৱা নাছিলে। এতিয়া দুয়ো আমি খালোঁ আৰু তাই অলপ পঢ়িব দিলোঁ, তাইক পঢ়িলে। আজিলৈকে বাৰু ইমানেই। আৰু আপোনালোকে ভিডিঅ'বোৰ চাব, কমেণ্ট কৰিব, কিবা যদি ভুল হৈছে ক'ব, আৰু কি কৰিব লাগে অলপ এডভাইচ দিব, যিহেতু ময়ো ইমান বিশেষ নাজানো। আজিলৈকে ইমানেই বাৰু, বাই বাই। আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত।